হেল্ল' বন্ধুসকল, আপোনালোকৰ কেনে খবৰ? নিশ্চয় ভালে নহয়নে? বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনে পায় কমেণ্টত জনাব। কিন্তু বন্ধুসকল, আমি সকলোৱে ক্ৰিকেট খেলি বা বেলেগ বল খেলি নিশ্চয় ভাল পাওঁ নহয়নে? আপুনি বিচাৰে নেকি আপোনাৰ হাতত এটা স্মাৰ্ট বল হওক? আপুনি ভাবে নেকি যে আপোনাৰ হাতত এটা স্মাৰ্ট চেল্ফি ষ্টিক হওক, যিটো আপোনাৰ অট'মেটিকলি আপুনি আপোনাৰ চেল্ফি লৈ থাকক? আপুনি বিচাৰে নেকি আপোনাৰ ৰাতিপুৱাটো শুভ হওক? তো এনেকুৱা ধৰণৰ আজব গেজেট এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাবলৈ গৈছোঁ। তো বন্ধুসকল, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। বন্ধুসকল, এনেকুৱা ধৰণৰ আজব গেজেটছবোৰ আপোনালোকৰ বাবে মই বহুত কষ্ট কৰি মই লৈ আহোঁ। গতিকে মোৰ ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব বুলি মই আশা কৰিছোঁ। তো বন্ধুসকল, বেছি দেৰি নকৰি বলক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। লেটছ গেট ষ্টাৰ্টেড। আমাৰ প্ৰথমটো গেজেট হ'ল স্পেৰ' অলি। বন্ধুসকল, গেজেটটো ইমানে এট্ৰেক্টিভ হয় যে এইটো এবাৰ চালে আপোনাৰ লৰালি কাললৈ আকৌ উভতিবলৈ মন যাব। বন্ধুসকল, গেজেটটো এটা চিম্পুল বা সাধাৰণ শ্ৰেণীৰ গেজেট নহয়। এইটো এটা হ'ল প্ৰগ্ৰামেবল ৰবট হয়। ইয়াৰ ভিতৰত আছে প্ৰগ্ৰামেবল পাৱাৰফুল মটৰ, তাৰ লগতে আছে ইয়াক প্ৰগ্ৰাম কৰা অপাৰেটিং চিষ্টেম। বন্ধুসকল, আপোনাৰ স্মাৰ্টফোনৰ লগত কানেক্ট কৰি বা পেয়াৰ কৰি বিনা টেনশ্যনত য'ত ত'ত চলাব পাৰিব। ফ্ৰেণ্ডছ, ইয়াৰ বিল্ড কোৱালিটি আৰু কালাৰ কম্বিনেশ্যন চাই আপুনি পগলা হৈ যাব। এবাৰ আপোনাৰো মন যাব লৰালি কাললৈ। ফ্ৰেণ্ডছ, যদি প্ৰডাক্টটো পাৰ্চেছ কৰিব বিচাৰে ডেছক্ৰিপশ্যনত লিংক পাব। স্পেৰ' বল্ট। বন্ধুসকল, স্পেৰ' বল্ট এটা সাধাৰণ গেজেট নহয়। ইয়াৰ ভিতৰত থকা পাৰ্টছবোৰ বহুত পাৱাৰফুল হয়। এইটো ফুলি প্ৰগ্ৰামেবল হয়। গেজেটটো ট্ৰান্সপাৰেণ্ট হোৱাৰ বাবে আৰু যেন এট্ৰেক্টিভ লাগে। বন্ধুসকল, ইয়াৰ স্পীড আপুনি কল্পনাই কৰিব নোৱাৰে। ইয়াৰ ভিতৰত পাব কিছুমান LED লাইট, যিবোৰ আপোনাৰ স্মাৰ্টফোনৰ এপৰ সহায়ত ইচ্ছা অনুসৰি কাষ্টমাইজ কৰিব পাৰিব। ফ্ৰেণ্ডছ, গেজেটটো আপোনাৰ কেনে লাগিল কমেণ্টত জনাব। গেজেটটো পাৰ্চেছ কৰিলে ডেছক্ৰিপশ্যনত লিংক পাব। চেল্ফি ৰবট। ফ্ৰেণ্ডছ, চেল্ফি উঠিতো আমি সকলোৱে ভাল পাওঁ নহয়নে? আপুনি বিচাৰে নেকি আপোনাৰ হাতত এটা স্মাৰ্ট চেল্ফি ৰবট থাকক? চ' আই এম ইণ্ট্ৰডিউচিং চেল্ফি ৰবট, যিটোৰ ভিতৰত আছে 12 মেগাপিক্সেলৰ এটা কেমেৰা, যিটোৱে এনি টাইম আপোনাৰ লগত থাকি আপোনাৰ চেল্ফি উঠাই ফুৰিব। ইয়াৰ লুকিং ৱাইজ বহুতে এট্ৰেক্টিভ হয়। ইয়াৰ বিল্ড কোৱালিটি বহুত মজবুত হয়। গেজেটটোৱে আপোনাৰ পজেছবোৰ ডিটেক্ট কৰি অট'মেটিকেলি চেল্ফি লৈ থাকিব নহয়নে? এট্ৰেক্টিভ বন্ধুসকল, স্পেচিয়েলি এই চেল্ফি কেমেৰাটো আপোনাৰ কেনে লাগিল কমেণ্টত জনাব। কিন্তু গেজেটটো কিনিব বুলি ভাবিলে ডেছক্ৰিপশ্যনত লিংক পাব। চেঞ্চৰক ট্ৰায়। ফ্ৰেণ্ডছ, গেজেটটো বহুত ইউজফুল হয়। ফ্ৰেণ্ডছ, আমি গোটেই দিন কাম কৰোঁ নহয়নে? আমি কামবোৰ কৰাত এটা এনাৰ্জিৰ প্ৰয়োজন হয়। আমাৰ দিনটোত কিবা এটা হ'লেই দোষাৰোপ কৰোঁ। ফ্ৰেণ্ডছ, এতিয়া আৰু তেনে সমস্যা নহয়, কাৰণ আই এম ইণ্ট্ৰডিউচিং ইউ চেঞ্চৰক ট্ৰায়। ইটছ এ নেক্সট জেনেৰেশ্যনছ এলাৰ্ম ক্লক হয়।
যিটোৱে আপোনাৰ ৰাতিপুৱাটোক ফ্ৰেছ এণ্ড স্মাৰ্ট কৰি তুলিব। বিকজ এইটো আপোনাৰ ছেট কৰা এলাৰ্মটোৰ সৈতে আপোনাৰ চাৰিওফালে নেচাৰেল স্মেলৰ লগতে চাউণ্ড শুনাব। এতিয়া আপোনাৰ ৰাতিপুৱা আৰু কেতিয়াও বেয়া নহয়। মেটাফ্লাই ফ্ৰেণ্ড, আমি সকলোৱেতো কেতিয়া নহয় কেতিয়া ড্ৰোন চলাইছোৱে, নহয়নে? কিন্তু ইয়াৰ ফিল সকলো সময়তে একে হয়, সৰু হওক বা ডাঙৰ হওক। আজি আমি এটা নতুন বস্তু চলাম। আই এম ইন্ট্ৰডিউচিং মেটাফ্লাই। এইটো এটা SMS, এটা চৰাইৰ দৰেই। আকাশত উৰি থকা সময়ত আপুনি গমকে নাপায় এইটো এটা আৰ্টিফিচিয়েল বাৰ্ড হয়। ইয়াৰ পাখিবোৰ ৰিয়েল চৰাইৰ দৰে ডিজাইন কৰা হৈছে। ইয়াৰ সকলোতকৈ ভাল দিশটো কি জানেনে? ইয়াৰ একেবাৰে চাই বন্ধুসকল, চৰাই এটাৰ দৰেই ডৌকা মাৰিব পাৰে। ইয়াৰ বিল কোৱালিটি আৰু লুকিং ৱাইজ বহুত এটেনশ্যনেবল হয়। ফ্ৰেণ্ডছ, আপোনালোকে কমেণ্টত জনাব যে স্পেচিয়েলি এই গেজেটটো আপোনালোকে কেনেকুৱা লাগিল। ভিডিঅ' এইখিনিয়ে আছিল। আশা কৰোঁ আপোনালোকৰ ভাল লাগিছে। ভাল লাগিলে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট নিশ্চয় কৰিব। লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাৰ সুযোগ কৰি দিব। ধন্যবাদ।